সকলোকে অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে ঔটেঙা বিলাহীৰে বনোৱা আৰি মাছৰ জোলৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্টছ, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঔটেঙাখিনি অলপমান সিজাই তাৰ ৰসখিনি উলিয়াই ল'ব। কেৰাহীত নামমাত্ৰ তেল দি মাছ দুপিচ ভাজি ল'ব আৰু সেই মাছ ভজা তেলতে পাঁচফোৰণ আৰু জলকীয়া 4টা দি দিব আৰু দি ভালকৈ মিহলাই প্ৰথমতে কাটি লোৱা বিলাহীখিনি ভাজি ল'ব লাগিব। বিলাহীখিনি যেতিয়া অলপমান কোমল হ'ব তেতিয়া সিজাই লোৱা ঔটেঙাখিনি দি দিব লাগিব আৰু ঔটেঙাখিনি দি ভালকৈ মিহলাই ল'ব। এতিয়া ভাজি ৰখা মাছকেইপিচ দি দিব। ইয়াতে 2জন মানুহৰ কাৰণে বনোৱা হৈছে। সোৱাদমতে নিমখ হালধি দি ভালকৈ মিহলাই জলখন যেতিয়া উতলাহি ঘন হ'বলৈ আৰম্ভ কৰিব তেতিয়া গেছৰ জুই নুমুৱাই থ'ব। এই আঞ্জাখন খাবলৈ খুবেই ভাল লাগে। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। এয়া ঔটেঙাৰে ৰন্ধা আৰি মাছৰ জোলৰ ৰেচিপি খাবৰ কাৰণে ৰেডি হৈছে। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰক। যদি ৰেচিপিটো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।